বন্ধুসকল আপোনালোকৰ মাজৰে পৰা বহু লোকে মোৰ প্ৰায়বোৰ ভিডিঅ'তে কমেন্ট কৰি খুধে যে দাদা এইবাৰ মই কৃষকৰ ধনটো বৰ্তমানলৈকে পোৱা নাই মই কি কৰিম কি কৰিলে মই কৃষকৰ ধনবোৰ পাম তো বন্ধুসকল ভাবিলো যে হয় ইনফৰমেশনটো আপোনালোকক দিয়া উচিত আপোনালোকে যদি এতিয়ালৈকে কৃষকৰ 4000 টকাটো পোৱা নাই তেনে হলে আপোনালোকে কি কৰিব কাৰণ 1 তাৰিখে কিন্তু এইবাৰ পইচাসমূহ ৰিলিজ কৰি দিলে 1 তাৰিখৰ আগতে হয়তো কৰিলে গতিকে আপোনালোকে যদি এতিয়ালৈকে পোৱা নাই তেনে হলে কি কৰিব কি পদ্ধতিৰ দ্বাৰা আপোনালোকে আপোনালোকৰ পইচাটো কিয় সমোৱা নাই সকলোবোৰ ইনফৰমেশন আপোনালোকে লব পাৰিব মই আজি ইয়াৰ বিষয়তে কম আৰম্ভ কৰো আজিৰ ভিডিও বন্ধু-বান্ধৱীসকল আপোনাৰ যদি এতিয়ালৈকে পইচা সমোৱা নাই তেনে হলে ভিডিওটো লাইক কৰক আপোনালোকে সম্পূৰ্ণ ইনফৰমেশন জানিব পাৰিব কেনেকৈ আপোনালোকে আপোনাৰ একাউণ্টত পইচাটো ভৰাব আৰু লগতে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ ইনফৰমেশন বিলাক পাই থাকিবৰ কাৰণে বন্ধু-বান্ধৱীসকল বহুতে কমেন্ট কৰি থাকে যে দাদা এইবাৰ পইচাটো মোৰ নুহুমালে ইয়াৰ কাৰণটো কি প্ৰথমটো কাৰণ বহু লোকৰ কেৱাইসি আপডেট হোৱা নাই কেৱাইসি আপডেট কৰিবৰ কাৰণে দিছিলে য'ত নেকি আপোনালোকৰ মাটিৰ প্ৰমাণপত্ৰ লগতে আপোনালোকৰ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড পান কাৰ্ড দি আপোনালোকে কেৱাইসি আপডেট কৰিব লগা আছিলে কৈছিলে আৰু যিসকলে আপডেট কৰিলে তেওঁলোকে পালে যিসকলে নকৰিলে তেওঁলোকে এবাৰ নাপাব দ্বিতীয়টো কথা যদি আপোনাৰ বেংকত কেৱাইসি লাগি আছে তেতিয়া আপোনালোকে পইচাবিলাক নাপাব আৰু চতুৰ্থ কথাটো হৈছে যে আপোনালোকৰ বিভিন্ন ধৰণৰ টেকনিক্যাল প্ৰবলেম থাকিব পাৰে যিবোৰৰ কাৰণে নেকি আপোনালোকৰ একাউণ্টত পইচা নুহুমায় এক নম্বৰটো কাৰণ আপোনালোকৰ নাম কাট খাই যাব পাৰে বা কিবা এনেকুৱা প্ৰবলেম হ'ব পাৰে গতিকে সেইভাবে আপোনালোকলৈ কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা কেইটামান নম্বৰ জাৰি কৰিছে যিকেইটা নম্বৰত আপোনালোকে নেকি কল কৰি ইনফৰমেশন জানিব পাৰে যে কি কাৰণে আপোনাৰ একাউণ্টত প্ৰপাৰলি পইচাটো সোমোৱা নাই এতিয়া চাওক আপোনাৰ একাউণ্টত পইচা কি কাৰণে সোমোৱা নাই মই আপোনাক প্ৰপাৰ ৰিজনটো দিব নোৱাৰিব পাৰো কাৰণ হয়তো আপোনালোকে কেৱাইসি আপডেট নকৰিব পাৰে বা আপোনাৰ বেংকৰ একাউণ্টত কেৱাইসি লাগি থাকিব পাৰে গতিকে সেই ক্ষেত্ৰতো মই আপোনাক প্ৰপাৰ ৰিজনটো দিব নোৱাৰিম যে কি কাৰণে আপোনাৰ একাউণ্টত পইচাটো সোমোৱা নাই বা আপোনাৰ নামটো কাট খাই যাব পাৰে নম্বৰ কেইটা মই স্ক্ৰিনত দেখাই দিছো এই নম্বৰ কেইটা আপোনালোকে প্ৰথমে টুকি ৰাখক আৰু সেই নম্বৰ কেইটাত প্ৰথমতে কল কৰি আপুনি প্ৰপাৰ ৰিজনটো জানি লওক যে আপোনাৰ একাউণ্টত পইচাটো কিয় সোমোৱা নাই কাৰণ বেলেগৰ একাউণ্টতো সোমাইছে আপোনাৰ একাউণ্টতহে সোমোৱা নাই গতিকে প্ৰবলেমটো আপোনাৰ লগত হৈছে গতিকে আপুনি প্ৰপাৰ ৰিজনটো জানিব লাগিব যে কি কাৰণে এইবাৰ মোৰ পইচাটো সোমোৱা নাই আৰু তাৰ পাছত যেতিয়া আপোনালোকে ৰিজনটো গম পাব মোৰ ইয়াত কমেন্ট কৰিব মই তাৰ সলিউশন আপোনালোকক দি দিম যে কি কৰিব নালাগিব ক'ত যাব লাগিব কেনেকৈ কৰিলে আপোনালোকৰ পইচাটো সোমাব তো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিও জনাবলগীয়া ইনফৰমেশনটো ইমানে আছিলে যদি ইনফৰমেটিভ যেন লাগিলে যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব পুনৰ এনে ধৰণৰ এটা ভিডিওত আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে বৰ্তমান বিদায় মাগিছো ধন্যবাদ জয় অসম